প্ৰিয় বন্ধু বান্ধৱীসকল, মহাদেৱক এই তিনিবিধ বস্তুৰে যদি আপুনি পূজা অৰ্চনা কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ সকলোবোৰ মনৰ কামনা তৎক্ষণাত পূৰণ হ'ব। যিবিলাকৰ চাকৰি বৰ্তমান সময়ত হোৱা নাই বা তেওঁলোকৰ আৰ্থিক অৱস্থা খুব নিচেই লজ্জিতভাৱে হৈ আছে, ভাল ইনকাম অহা নাই, ঘৰখনত বাস্তু দোষ কাটিব পৰা নাই, ঘৰখনত অশান্তি হৈ আছে, সেইসকল মানুহক কৈছো মহাদেৱক এই তিনিবিধ বস্তুৰে আপুনি যদি পূজা কৰে সৎভাৱে, তেতিয়াহ'লে আপোনালোকৰ সকলোবোৰ মনৰ কামনা পূৰণ হ'ব। অনুগ্ৰহ কৰি ভিডিঅ'টি সম্পূৰ্ণকৈ চাব, কিয়নো যিবিলাক কাম সম্ভৱ নহয়, যিবিলাক কাম দেৱ দেৱীয়ে কৰিব নোৱাৰে, সেই কাম স্বয়ং মহাদেৱে কৰিব পাৰে। গতিকে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব আৰু ইয়াত বিভিন্ন ধৰণৰ বিধি নিয়মগতভাৱে আপোনালোকক বুজুৱাম। গতিকে আপোনালোকে সেইখিনি নিয়ম কৰিব। মহাদেৱক সন্তুষ্ট কৰিবলৈ বিশেষ একো নালাগে। বিশেষ লাগে এপাত বেলপাত, লগতে জল, লগতে ধতুৰাৰ ফুল বা পাত। এই তিনিবিধ বস্তুই হৈছে মহাদেৱৰ আটাইতকৈ শক্তিশালী ফুল আৰু পুষ্প। ইয়াত বাহিৰে মহাদেৱে অন্য একোই গ্ৰহণ নকৰে। আপোনালোকে দিব পাৰে, কিন্তু মহাদেৱক যদি সকলোতকৈ আগত সন্তুষ্ট কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে এই সোমবাৰে গা পা ধুই এপাত বেলপাত ল'ব। কিন্তু বেলপাতটো কোনোফালে ছিদ্ৰ থাকিবলৈ নালাগে। বেলপাতটো যাতে তিনিওটা পাত সমান জোখত হ'ব লাগিব। লগতে যদি আপোনালোকে ভাগ্যৰ ক্ৰমে 5 পাত থকা বেলপাত পাই যায়, তেতিয়াহ'লে আপোনালোকৰ নিঠেই ভাল আৰু সোনকালে আপোনালোকৰ মনৰ কামনাবোৰ পূৰণ হ'ব। আপোনালোকে কি কৰিব, সোমবাৰে গা পা ধুই বেলপত্ৰ লগতে সেই এঘটি পানী ল'ব। এঘটি পানী লৈ তাত আপোনালোকে ফুল, দুবৰি বন, কিন্তু মনত ৰাখিব তুলসী পাত নিদিব। তুলসী পাত মহাদেৱে গ্ৰহণ নকৰে। লগতে আপোনালোকে ধতুৰাৰ ফুল বা ধতুৰাৰ গুটি, লগতে ভাং অকমান দিবলৈ মহাদেৱক নাপাহৰিব। আৰু এইখিনি আপোনালোকে মহাদেৱক দি আপোনালোকৰ মনৰ বেদনা, মনৰ কামনাবোৰ মহাদেৱক আপোনালোকে ক'ব। মহাদেৱক সচৰাসচৰকৈ আমি ডাইৰেক্ট ক'লে মহাদেৱৰ তাত এইবিলাক কথা বা এইবিলাক বাক্য বচন নাযায়। প্ৰথমতে মহাদেৱক কোৱাৰ আগত নন্দীক ক'ব লাগে। নন্দীয়ে সেই বাক্য বচনবোৰ মহাদেৱৰ ওচৰলৈ লৈ যায়। গতিকে আপোনালোকে নন্দীৰ নাম লৈ মনৰ ভাৱনাখিনি প্ৰকাশ কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকক আৰু এটা কথা কওঁ যে বহু মানুহে নাজানে যে মহাদেৱক ওম ক'ব লাগে না নমঃ ক'ব লাগে। আপোনালোকক কওঁ যে মহাদেৱক ওম বুলি ক'ব নালাগে। মহাদেৱক উচ্চাৰণ কৰিলে নমঃ শিৱায়, নমঃ মহাদেৱ বুলি মাতিব লাগে। তেতিয়াহ'লে আপোনালোকৰ বাক্য বচন মহাদেৱৰ ওচৰত পাইগৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে এইখিনি নিয়ম কৰক আৰু নিজৰ মনৰ কামনা পূৰ্ণ কৰক। ভিডিঅ'টি চাই কেনেকুৱা পালে বা শিকিব পাৰিলে নে নাই মোক কমেণ্ট আকাৰে জনাব পাৰে। ধন্যবাদ।